নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল কেবিএ এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম। আজি মই আপোনালোকৰ বাবে এটা ইণ্টাৰেষ্টিং হোৱাটছআপ ট্ৰিক লৈ আহিছোঁ, যিটো ব্যৱহাৰ কৰি আপোনালোকে হোৱাটছআপত ডিলিট হোৱা ষ্টেটাছ, ভিডিঅ', অডিঅ' আদি ছেভ কৰিব পাৰিব। তেতিয়াহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হৈছে সেই এপটো। আমি এতিয়া এপটো খুলিব লাগিব। খোলাৰ পিছত এনেধৰণৰ ওলাব। ইয়াৰ এই ডিলিটেড মিডিয়াত আপোনালোকৰ যিবোৰ ডিলিট হোৱা ভিডিঅ', ইমেজ আৰু অডিঅ' থাকে সেইবোৰ ইয়াত ছেভ হ'ব। আৰু এই ষ্টেটাছত ক্লিক কৰিলে আপোনালোকৰ হোৱাটছআপৰ যিবোৰ ষ্টেটাছ আছে সেইবোৰ ইয়াত ছেভ হৈ থাকিব। আৰু এই মেছেজত আপোনালোকৰ যিবোৰ ডিলিট হোৱা মেছেজ আছে সেইবোৰ ছেভ হ'ব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।